নমস্কাৰ। আজি মই এইকেইটা চব্জি একেলগে কুটি লৈছোঁ। ইয়াত আছে জিকা আছে, তিয়হ আছে, কুন্দুলি আছে, আলু আছে, বিলাহী, গাজৰ আৰু পিঁয়াজ। গতিকে এইকেইটা চব্জি মই একেলগে কুটি লৈছোঁ। গতিকে ইয়াৰ পৰা কি কি বনাব পাৰি আপোনালোকে এবাৰ ভাবক, আৰু আপোনালোকে ভবা মানে মই বনাই ৰেডি কৰোঁ, আৰু ৰেডি হোৱাৰ পিছত মই আপোনালোকক দেখাম। এয়া আজি মোৰ খানা ৰেডি হৈ গ'ল। এয়া মই বনাইছোঁ। ইয়াত আছে আপোনাৰ জিকা, বিলাহী আৰু আলু, আৰু এইখিনি এনেই অকণমান ষ্টাইলিছৰ কাৰণে দিছোঁ বাৰু। তাৰ পাছত মই কুন্দুলি আৰু আলু ভাজিছোঁ, তিয়হ, পিঁয়াজ, এয়া আচাৰ, এয়া ভোট জ্বলা, তাৰপিছতে মিক্স চালাড আৰু এইটো পাপৰ। এয়া মই যিখিনি চব্জি দেখাইছিলোঁ সেইখিনি চব্জিৰে মই এইখিনি বনাইছোঁ। গতিকে এনেকুৱা ধৰণে আপোনালোকেও ঘৰত চেষ্টা কৰিব যেতিয়া সময় পায়, আৰু এনেকৈ খাই মানে এনেকৈ খোৱাৰ আনন্দটোৱেই কিবা বেলেগ। এতিয়া বাৰু মই অকলে আছোঁ, কিন্তু লগত যদি আৰু কোনোবা থাকে 2-4জন বন্ধুবৰ্গ হওক, পৰিয়াল হওক, তো তেওঁলোকৰ লগত আৰু বেছি ভাল লাগে খাই পেলাই। যেতিয়া ভাল হোৱা বুলি কয়, এতিয়াতো ভাল হ'লেও বেয়া হ'লেও মই নিজেই খাম, গতিকে ক'বলৈও নাই, আপোনালোকে খালি চাইছে। কিন্তু যদি কোনোবা এজন থাকে বা ক'বৰ কাৰণে যে কেনেকুৱা হৈছে, তেতিয়া আৰু বেছি ভাল লাগে। বাৰু যি কি নহওক, এনেদৰে আগলৈকে মই আপোনালোকক দেখাই থাকিম। আপোনালোকৰ উৎসাহ পালে হয়তো আৰু আগুৱাই যাব পাৰিম। আশা কৰিছোঁ বন্ধ খুলিলে আপোনালোকক অতি সোনকালে লগ পাম, আৰু আপোনালোকৰ লগত এসাঁজ খাবৰ কাৰণে চেষ্টা কৰিম। আজিলৈ ধন্যবাদ।